এইকেইটা মোক হহুৱা এইফালে বুবুক দেখাই নাই এইটো চাইডে এইকেইটা মহা মস্ত জকৰ মানে হেঁতি হাই গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোক ভালেই আছে। আৰু আমি আজি ধুনীয়াকৈ ওলাই মেলি ৰেডি। ভণ্টি আৰু মই যাম। আমাৰ মাজু ভণ্টি ল'ৰাটোৰ মানে মোৰ ভাগিনৰ আজি বাৰ্থডে। এনেই থুলমূলকৈ পাতিছে আৰু তাৰ পাতিয়ে থাকে, এইবাৰ সৰু সুৰাকৈ পাতিছে। তো গতিকে আমি এতিয়া যাবলৈ ওলাইছোঁ। আৰু আমাৰ লগত যাব বৰ্তা ল'ৰাটো। আমি ভণ্টিয়ে মই ইয়াৰ পৰা ওলাই গৈছোঁ আৰু বৰ্তা ল'ৰাটো যাব। গতিকে আমি তালৈ বুলি যাবলৈ গৈ আছোঁ। তো তেনেহ'লে দেখাম আপোনালোকক অকণমান। তো চাই থাকিব ভিডিঅ'টো। তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু প্ৰধানকৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই। তেনেহ'লে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। যিমান পাৰে বন্ধু বান্ধৱীৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰি দিব। তেনেহ'লে ব'লক যাওঁ। ভণ্টি ঘৰত গৈ লগ পাই আছোঁ। ইফালে বৰ্তা ল'ৰাটোকো লৈ যাওঁ আৰু মায়ে লগতে লৈ যাবলৈ কিবা এটা দিছে। ৰুমালত এনেকৈ বান্ধি দিছে, সৰিয়হ কিবাকিবি এইবিলাক বান্ধি দিছে, লৈ যাব কৈছে। মানে আহিমগৈ বাৰু। তো তেতিয়াহ'লে যাওঁ আৰু যাওঁ দেই, ব'লক। এইফালে আমাৰ এইটো বৰ্তা ল'ৰা আৰু হাই ক। আৰু এইফালে আমাৰ এই দুটা দেখিছে নহয়, ভনীয়েক মানে ককায়েক আৰু মোৰতো ভাইটি হ'ব। এইকেইটা মহা মস্ত জকৰ মানে সিহঁতি হহুৱা আপোনালোকৰ পেট বিষাই দুটা লগ খালে। তো আমি তেতিয়াহ'লে গৈ আছোঁ ৰাস্তাদিনি খোজকাঢ়ি, অকণমান ওচৰতে হয় আৰু পামেগৈ। তো ব'লক তেনেহ'লে দেখাম আপোনালোকক যিমান পাৰোঁ, চাই থাকিব। আৰু এইফালে আমি ভণ্টি ঘৰলৈ যাওঁতে জেঠাই ঘৰ পাই যায়। তো জেঠাই ঘৰত সোমালোঁ। জেঠাই আম পাৰি থৈছিলে, লৈ যাবলৈ কৈছিলে আৰু নবহিলোঁ বাৰু। পিছত আমি এতিয়া ভণ্টি ঘৰলৈ আম লৈ নাযাওঁ আৰু ঘূৰি আহোঁতে লৈ যাম বুলি ক'লোঁ। এইফালে জামুক লাগি আছে। বুবুৱে মোৰ কাৰণে জামুক পাৰিব গৈছে। গছজোপা ল'ৰা দিওঁতে জেউৰাৰ ইপাৰে সৰিলে, তো সেইকাৰণে সি এটা মোৰ কাৰণে ছিঙি আনিলে আৰু জেঠাইহঁতৰ ঘৰতে আছে। তো সেয়া গছত উঠি দেখিছেনে সি কি কৰি আছে? জেঠাই আঁতৰৰ পৰা চাই আছে পৰিব বুলি, তো আমাকেইটাক চাই আছে। এইফালে ভাইটিয়ে মোক পাৰি দিছে জামুক। এটাই পালে বেচেৰা মোলৈ লৈ আনিছে। এইটো কি জামুক? বগী জামুক। আৰু এইফালে গাঁৱৰ এটা ধুনীয়া সেউজীয়া সেউজীয়া পৰিৱেশ। এতিয়া ইয়াততো শাওণ মাহ পাইছে, গতিকে ভুই ৰুই দিলে মানে কিমান যে ধুনীয়া লাগিব। গোটেইখন সেউজীয়া হৈ যাব, আকৌ আঘোণ মাহত সোণালী ৰঙৰ হৈ যাব। ইমান ধুনীয়া ঠাণ্ডা পৰিৱেশ। তো এইফালে গৈ আছোঁ আমি। এতিয়া ভণ্টি ঘৰ পামেগৈ আৰু বেছি দেৰি নাই। আমি আহি আছোঁ গোটেই তিনিটা। মোৰ লগত আহি কেনেকুৱা লাগিছে? এইকেইটা মোক হহুৱা এইফালে বুবুক দেখাই নাই এইটো চাইডে এইফালে অঁ কেনেকুৱা লাগিছে আমাৰ লগত? মোৰ লগত আহি এদিন ৰঘুপতি হাফিজ খাই কথা। আৰু আমি ফাইনেলি ভণ্টি ঘৰ আহি পাই গ'লোঁ। এফালে আৰু ই খেলি আছে এতিয়া মমাকৰ লগত। এটাই মমায়েক। তো মমায়েকৰ কোচত বহি মানে এতিয়া মই কেমেৰাটো মানে লোৱা দেখি সি উঠি দিছে। বহিছে আকৌ কোচত। বিকি আজি কেইবছৰ হৈছে? কিমান বছৰ হৈছে তোমাৰ? 8 বছৰ হৈছে। অঁ, ইয়াৰে বাৰ্থডে আজি। তো আমি আহিলোঁ। এতিয়ালৈকে একো হোৱা নাই আৰু মই এনেও কৈছোঁ সৰু সুৰাকৈ পাতিব আৰু দেউতাক আহি পোৱাহি নাই। গতিকে পোৱাৰ লগে লগে হ'ব আৰু ষ্টাৰ্ট। তো আমি এতিয়া অলপ আগত আহি পালোঁহি। বেছি দেৰি হোৱা নাই, অকণমান বহিলোঁ। ভণ্টি অকণমান কামত লাগি আছে, তাইও আহিব আৰু ইফালে আমাৰ বৰ্তা বহি আছে। বৰ্তা মানে আমাৰ যিহেতু আমাৰ ভণ্টিক মানে ঘৰৰ ওচৰলৈকে বিয়া দিছে আৰু ভণ্টিক মানে আমাৰ ঘৰৰ ওচৰলৈকে বিয়া দিছে। আৰু যেতিয়াৰ পৰা মানে আমি সৰু আছিলোঁ আমি বৰ্তা বুলিয়ে মাতোঁ। আৰু এতিয়াও মানে দেউতা বুলি মাতিব পাৰোঁ, কিন্তু আমাৰ মানে বৰ্তা শব্দটোৱে আপোন যেন লাগে বেছিকৈ। বৰ্তা কি খবৰ? ভালনে? ভাল। আজি নাতি বাৰ্থডে কেনেকুৱা লাগিছে? নাতি বাৰ্থডে আৰু এতিয়া কেনেকুৱা লাগিছে মানে এটা কথা হ'ল, নাতি বাৰ্থডে পাতিছে, মইতো তাৰ অসংখ্যটো একো নাজানো। অঁ, আমি আহিছোঁ যে মই অহাৰ কাৰণে কেনেকুৱা পাইছে? তুমি অহাৰ কাৰণেতো মই আৰু বৰ ভাল পাইছোঁ, বৰ আনন্দ পাইছোঁ। বৰ্তাই যিহেতু খুব মৰম কৰে আৰু সেয়া আহিলোঁ। আহি পেলাইনি এতিয়া অকণমান বৰ্তাৰ লগতে কথা চথা পাতি আছোঁ আৰু ভণ্টি অকণমান কামত বিজি। তো অলপ পিছত আপোনালোকক দেখাই আছোঁ কি হয় কি নহয় সকলো পৰিৱেশখিনি।
তো তেনেহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু এইফালে দেখাইছোঁ এইকেইটাই কি কৰি আছে কৰি নাথাকিবা নাই পেলোৱা আৰু এতিয়া দেখিছে আপোনালোকে গোটেইখন অন্ধকাৰ হৈ আছে মানে কাৰেণ্টটো গুচি গ'ল আৰু এতিয়া অলপ পিছত আহিব কিন্তু ৰখি থাকিবলৈ টাইম নাই সেইকাৰণে এহেঁতি আহিছে এয়া বিকি লগৰ এটা এটাকে কোৱা নামকেইটা কৈ যোৱা নমস্কাৰ মোৰ নাম শংকৰজ্যোতি দত্ত নমস্কাৰ মোৰ নাম পল্লৱজ্যোতি বৰা আৰু এয়া বিকি জানে সকলে কৈ দিয়া তুমিও কৈ দিয়া নমস্কাৰ মোৰ নাম আশিষ বৰা আৰু তোমাৰ নামটো নমস্কাৰ মোৰ নাম অংশুমান বৰা ইফালে আৰু ভণ্টি বহি আছে তো আমি এতিয়া ফ্লেছ লাইট জ্বলাই পেলাই মোবাইলৰ বাৰ্থডে চেলিব্ৰেশ্যন কৰিব লাগিব আৰু উপায় নাই আৰু এফালে আৰু এগৰাকী আছে দেখাই দিছোঁ তুমি কৈ দিয়া তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰীমতী অংকিতা বৰা অঁ এতিয়া ইহঁতে গোটেইকেইটা আহিছে কেক কাটি এইফালে কৈ দিয়া ঋষি হয়নে আৰু ইয়াক চিনি পায়ে সকলোৱে আৰু এয়াৰ বাৰ্থডে বয় দেউতাক নমস্কাৰ মই ব্যস্ত ৰ কেকটো উঠাব নাজানিব নহয় কেক পটকে কাটি নিদিবা মই ধুনীয়াকৈ উঠাব লাগিব A few moments later. আকৌ পাপাক অকমান খুৱাই দিয়ে পাপা হৈয়া পাপাক খুৱাই দিয়া নালাগে নালাগে দিয়া খোৱা বস্তু হেৰি নকৰিব তাক দি দে তাক খুৱাবলৈ দি দে আকৌ এপিচ কাটি দে তাক ডাঙৰকৈ এপিচ তাক ডাঙৰকৈ কাটি দি দিওঁ তাৰ হাতত এপিচ দি দে না কাটি পেলাই সি খুৱাই দিব পাৰিব তুমি এনেকৈ খোৱা যা মোৰ ঐ পোৱালি এইফালে এনেকৈ কৰি খোৱা যা অঁ এই হাতৰ পৰা কি কৰিলে বাৰু শংকৰ ৰিয়ানক কি কৰিছে एक दी दो एक दी दो ये आही ए देखो ना तू
ইয়াক খোৱা নাই খোৱা দিয়া নাই খোৱা নাই খোৱা নাই খোৱা নাই খোৱা তাই এইফালে বাৰ্থডে চেলিব্ৰেশ্যন এনেকৈ কৰা হ'ল ফ্লেছ লাইট জ্বলাই তথাপিতো এটা ইউনিক ষ্টাইল হৈছে লাইট নাই যদিও তাৰপিছত ইয়াৰ বাৰ্থডে পাতিয়ে থাকে বাৰু এইবাৰ সৰু সুৰাকৈ পাতিলে আৰু মাকে দেউতাকে তো এনেকৈ বাৰ্থডে চেলিব্ৰেশ্যন কৰা হ'ল আৰু সেইটো দেখিছেনে সি ল'ৰা হয় মই ছোৱালী বুলি ভাবি আছিলোঁ পিছত ভণ্টিয়ে ক'লতেহে মই মানে ভাবিছোঁ যে সি ল'ৰা A few moments later. হাই গাইছ আমি আহি পাই গ'লোহি মানে তাত একো খোৱা বোৱা তেনেকৈ নকৰিলোঁ আৰু কাৰেণ্ট নাই দেখিছে আপোনালোকে এনেই এনেকৈ বুনিয়া ভুজিয়া বুট নাৰিকল এনেকৈ এইবিলাকেই দিয়া হৈছিলে আৰু চকলেট তো এইবিলাক ভালকৈ ভিডিঅ' কৰিবলৈ নহ'লে কাৰেণ্টটো নাই যিহেতুকে তো আমি খাই বৈ পেলানি গুচি আহিলোঁ তো তেনেহ'লে ভাবিছোঁ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ গতিকে পুনৰ এটা নতুন ভিডিঅ' লৈ আকৌ আপোনালোকৰ মাজলৈ অতি সোনকালে আহিম তো তেতিয়াহ'লে মোৰ ভিডিঅ'বিলাক চাই থাকিব আৰু যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তেওঁলোকে কৰি দিব তো তেনেহ'লে আজিলৈ বাই বাই